নমস্কাৰ মই দিলীপকে আপোনাক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনাক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আৰু সকলোৱে জনা যাওক আপোনালোকৰ বৰ্তমান ৰানিং বিলাক কোৱালিফাই কৰোঁতে কিমান মান সময় প্ৰয়োজনীয় আছে আৰু লং জাম্প বিলাক কিমান মাৰিছে। কাৰণ আগতে কৈছিলো লং জাম্পত 20 নম্বৰ আছে, 20 নম্বৰ পাবলৈ আপোনালোক সক্ষম হৈছে নে নাই হোৱা নে, মানে লং জাম্পটো আপোনালোক কেই ফুট আহি আছে জনাব। আৰু সময়টো কথা কৈছো যে ৰানিঙত কিমান সময় আহিছে আৰু চিলিমা পুচাপ এইবিলাকৰ কিমান কি কথা আছে জনা যাব। তো মই আপোনালোকক সকলোকে ক'ব বিচাৰিছো যে বিশ্বনাথ চাৰিআলিত ইলেক্ট্ৰিচিটি কিছুমানে বিসংগতি হোৱাৰ ফলত আমাৰ ভালকৈ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে আমাক ভালকৈ ধৰি লওক ইলেক্ট্ৰিচিটি যোগান ধৰিব পৰা নাই, বা আগতে যিমান সময় দি আছিলে এতিয়া সিমানটো সময় দিব পৰা নাই। গতিকে যথেষ্ট গৰমো তাতে, তো সেইবাবে ধৰি লওক আৰু আছে বহুতো কাৰণ, আৰু ডিউটিটো আছো, ডিউটি কৰি আছো, সময় ইমান মিলাব পৰা নাই। গতিকে মই ভিডিঅ' বনাই পিনি আপোনালোকক দেখাব পৰা নাই বা দিব পৰা নাই, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী সকলোৰে ওচৰত। যিমান পাৰোঁ মই সহায় কৰি যাম আপোনালোকক। কিন্তু তাৰ আগতে ধৰি লওক ড্ৰাইভিং টেষ্টলৈ এতিয়া অকণ সময় আছে। গতিকে আপোনালোকে ৰানিংটোৰ ওপৰত অলপ বেছি গুৰুত্ব দিয়ক। ৰানিংটো আৰু লং জাম্পটোৰ ওপৰত যিমান ডিপেণ্ড কৰিব আপোনালোকে ড্ৰাইভিং টেষ্ট দিবলৈ পাব নে নাপাব। গতিকে লং জাম্পটো আৰু ৰানিংটো ভালকৈ আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। জনা যাওক কোনে কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু কিমান কিমান আহি আছে আপোনালোকৰ সময়বিলাক। তাৰপাছতে আৰু জনাব আপোনালোকৰ, মই যে সেইদিনাখন কৈছিলোঁ 15 আগষ্টলৈকে আপোনাৰ হাইয়াৰ সময়সীমা আছিলে। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেনু কৰিব লাগে, কিবা কৰিব লাগে, এইবিলাক কৰিলে নাই, কাগজ পাতি ডকুমেণ্টবিলাক ক্লিয়াৰ কৰিলে নাই। তাৰপাছতে আপোনালোকে আৰু যদিহে কোনোবা ল'ৰা বাহিৰত আছে তো তেখেতসকলে এতিয়া সোনকালে ঘৰলৈ আহক। আহি পিনি এতিয়াও দুদিনমান হাতত আপোনালোকৰ সময় আছে ভালকৈ দৌৰিবলৈ। তাৰ কাৰণে অলপমান মনোযোগ দি পিনি ভালকৈ হেৰি কৰক। আৰু মই আজি এই ভিডিঅ'টো এইকাৰণতে জনালোঁ যে মই ভিডিঅ' দিব পৰা নাই, কাৰণ মই বহুত ব্যস্ততাৰ মাজত আছোঁ। আৰু এয়া কিছুমান কাৰিকৰী বিজুতিৰ কাৰণে মই ধৰি লওক আপোনালোকক ভিডিঅ'খিনি দিব পৰা নাই। কিন্তু আশা কৰিছোঁ বা আপোনালোকক কথা দিছোঁ খুব কম দিনৰ ভিতৰতে, 2 দিনৰ ভিতৰতে মই আৰু বেলেগ ধৰণৰ ভিডিঅ' বনাই আপোনালোকক দিবলৈ সক্ষম হ'ম। গতিকে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোবিলাক লগৰ বন্ধু বান্ধৱে গম পায় যে মই যিখিনি আগতে কথা কৈছোঁ, আগত যিখিনি মই ভিডিঅ' বনাইছোঁ, ভিডিঅ' বনোৱা কথাখিনি একেই হ'ব। যে গাড়ীখনৰ যিখিনি আমাৰ ট্ৰেফিক ছিগনেলেই হওক বা কিছুমান কথাবিলাক, তো সেইখিনি প্ৰায়খিনি একেই হয়। গতিকে যদি আপোনালোকৰ ঘৰতে গাড়ী আছে নিজাববীয়া, তো গাড়ীখিনি অলপমান মন প্ৰতি ভালকৈ চাওক, মই আগৰ ভিডিঅ'খিনি মিলাই চাওক, তেনেহ'লে বহু কথা আপোনালোকে গম পাব। আৰু গতিকে আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। খুব কম দিনৰ ভিতৰত আকৌ লগ পাই আছোঁ।